লাডু কেইটামান বনাম ভাবিছোঁ এটা নাৰিকলহে নাৰিকলখিনি পূৰা ফেনেকি তাৰ ৰসটো উলিয়াব লাগিব তাৰপিছত চেনি দিব লাগিব চেনিখিনি সৈতে পূৰা মোহাৰি থাকিব লাগিব মোহাৰি তাত এটা পানী নিচিনা হৈ যাব নহয় তাৰপিছত তাত হেৰি ময়দা দি আছোঁ তাৰপিছত পানী ওলোৱা নাই ওলাব এতিয়া ৰস বেছি হেৰি নহয় নাৰিকলত পনীৰ হেৰি হৈ থাকে পূৰা গাজু দি মোহাৰিব লাগিব ৰস ওলাই যাব নেকি অলপ ওলাব আৰু হ'লেও হেৰি নাৰিকল বেছি বুঢ়া নাৰিকল হ'লে ধুনীয়াকৈ হেৰি হয় তাৰপিছত চেনি এটা নাৰিকলত 2 কাপ চেনি দিব লাগিব চেনিখিনি গুড়ি কৰি ল'ব চেনিটো পূৰা গুড়াকৈ নল'লে এনেই গোটা গুটি হৈ থাকে বস্তুটো মিলি নাযায় হ'ল ইমান ধুনীয়া হৈ যায় ন গোটেইখিনি দি দিব এতিয়া পানী হৈছে পানী ওলাই যায় মিলি যাব লাগিব নাৰিকলৰ লগত আপুনি এইটো ৰেচিপি ক'ৰ পৰা শিকিছে এইটো এজনী মানুহে শিকাই দিছিলে গৈছিলোঁ খাইছোঁ ভাল পাইছোঁ মানুহেতো মানুহৰ পৰা শিকে ন এনেতো নিজে শিকিব নোৱাৰি নহয় তাৰপিছত শিকাই দিলে আৰু শিকাই দিওঁতে এদিন বনালোঁ পহিলা দিনা ফাটি গ'ল তাৰপিছৰ পৰা আকৌ বনাব ল'লোঁ ভাল হ'ল আৰু চবেই ভাল পায় ন খাই যোনে খাইছে বেয়া বুলি কোৱাই নাই আজিলৈকে কিন্তু বনাওঁতে বহুত সাৱধান ফাটি যাব কিবা এটা বস্তু কম হ'লে কষ্ট হাতত লাগি যায় হাত চাত বিষাই যায়গৈ চালিব লাগিব এই মিলি গ'ল নহয় এতিয়া ময়দা অলপ দি পেলাই জোখটো চাব লাগিব আৰু সানি থাকিব লাগিব দি থাকিব লাগিব সানি থাকিব লাগিব হাতত লাগি ধৰে যে এইটো কষ্ট লাগে আঠা খাই ধৰে তাৰপিছত হেৰি 2 কাপ চেনি দিছোঁ আধা কেজি ময়দা এটা নাৰিকল জোখটো মিলিব লাগে ন জোখ নিমিলিলে ফাটি যাব তেতিয়া গম পাব লাগিব কিবা এটা বস্তু কমিছে পূৰা আধা কেজি লাগিছে এই বেকিং অকণ লৈ দিলে আৰু অকণমান এইটো ফুলিবৰ কাৰণে দিয়া হয় বেকিং গুড়ামুড়িখিনিয়ে কালিয়া আৰু কি ইলাচি চব দি দিব লাগে অলপ সময় থৈ দিব লাগিব এতিয়া কেৰাহীখন তুলিলোঁ তুলি কেৰাহীটো গৰম হ'ল নহয় গৰম হোৱাৰ লগে লগে মই আধা লিটাৰ তেল দিলোঁ তাত দি পেলাই এই ময়দাখিনি যে থৈ দিছিলোঁ গোলাটো সেইটো মই সৰুকৈ লাড়ু বনাম তেলটো গৰম হ'ল নহয় এতিয়া মই মানে এটা এটাকৈ লাড়ুকেইটা কেৰাহীত দিম 4-5টা মানকৈ দিলেও হয় সৰু কেৰাহী হ'লে ডাঙৰ হ'লে বাৰু অলপ সৰহকৈ দিলেও হয় কেৰাহীটো তলত লাগি ধৰিব নালাগিব ঘনাই লৰাই থাকিব লাগিব গেছটো কমাই দি তাৰপিছত ৰঙচুৱা হৈ আহিব নহয় তেতিয়া আপুনি লাহেকৈ তুলি দিব লাগিব ঠিক তেনেকৈ এনেকৈ লাড়ু কৰি আৰু এই বাকীখিনি বনাব দেখাত আপুনি পটককৈ হোৱা নিচিনা পাব আপুনি কিন্তু লাহে লাহে লৰাই দেৰি কৰিহে লাডুকেইটা তুলিব লাগিব কিন্তু ঘনে যদি লৰাই নাথাকে কম জুইত দি তেতিয়া তলটো পুৰি পেলাই মানে ক'লা হৈ যাব যেনেকৈ এতিয়া মাঘৰ বিহু আহি আছে আপোনালোকে বনাই চাব আৰু খাই কেনেকুৱা পালে জনাবচোন আৰু বনাই হৈ গ'ল এয়া ভাঙি দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া মচমচীয়া হৈ ভিতৰখন সিজিছে খাবলৈ কিন্তু বহুত সোৱাদ লাগে যোনে খাই সুধিবই মানে বা বাইদেউ এইটো কেনেকৈ বনাইছে আজিলৈ আহিছোঁ বাই বাই